you. You be my shadow all my life. You never wanna lose a friend like me. I'll be your shadow all your life. I just wanna say, yeah, happy friendship day. I just wanna say, yeah, happy friendship day. সৌন্দৰ্য চৰ্চাত তুলসী পাতৰ যথেষ্ট গুৰুত্ব আছে আৰু ছাল আৰু চুলি সযতনে ৰাখিবলৈ তুলসী পাতৰ ৰসে বহুখিনি সহায় কৰে আৰু তুলসী পাতে শালমইনাৰ সমস্যাও দূৰ কৰে আৰু তুলসী পাতৰ ৰসে স্কিন টোনাৰো কাম কৰে। স্কিন টোনাৰ হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ তুলসী পাতৰ ৰস আৰু তুলসী পাতৰ ৰসে ছালৰ উজ্জ্বলতাও বঢ়ায় আৰু স্কিনত হোৱা ক'লা দাগ তুলসীৰ ৰসৰ দ্বাৰা দূৰ কৰিব পাৰি আৰু মুখত বগা চূণ আৰু ক'লা চূণ পৰিলেও তুলসী পাতৰ ৰসৰ দ্বাৰা দূৰ কৰিব পাৰি। এনেকৈ বহুতো গুণাগুণ আছে তুলসী পাতৰ। এনেকৈ বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসী পাতৰ ৰস আমি ব্যৱহাৰ কৰিব পাৰোঁ। বহুতেই ঔষধি হয় তুলসী পাতৰ ৰস। গতিকে বহুতো কামত আমি বহুতো ৰোগৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ সৌন্দৰ্য চৰ্চালৈ। আজি আকৌ এটা নতুনকৈ স্কিন কেয়াৰ লৈ আহিছোঁ। আজিৰ স্কিন কেয়াৰটো হৈছে মুখত হোৱা ফোহাবোৰ বা শালমইনাবোৰ দূৰ কৰাৰ ওপৰত। বহুতে বিচাৰি আছে আচলতে যে মুখত হোৱা শালমইনা বা ফোহাবোৰ নিৰাময় কৰাৰ উপায়, আৰু আজি স্কিন কেয়াৰটো বিশেষকৈ মই তাৰ বাবে লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু স্কিন কেয়াৰটোত যিবোৰ সামগ্ৰী দৰকাৰ সেইবোৰ খুব সকলোৰে ঘৰত পোৱা যাবই আৰু খুব কম সময়ৰ ভিতৰতে কৰিব পাৰিব। টাইমৰো বেছি দৰকাৰ নাই আৰু সকলোৱে এইবোৰ বস্তু আচলতে ইউজ কৰিয়ে থাকে, গতিকে থাকেই সকলোৰে ঘৰত। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈ। মই সকলোবোৰ দেখাইছোঁ ভিডিঅ'টিত দেখাইছোঁ মই। আপোনালোকে শেষলৈ চাই থাকক আৰু এবাৰ ট্ৰাই কৰি চাব সকলোৱে। ফাৰ্ষ্ট আপোনালোকে নিজৰ ঘৰত থকা, নিজৰ বাৰীত আছে সকলোৰে তুলসী কেইটামান তুলসী পাত ছিগি আনি পেলাই ভালকৈ ধুই চাফা কৰি অলপ পিচি লৈ ৰস অলপ উলিয়াই ল'ব, তুলসীৰ ৰস। আৰু তুলসীৰ ৰসৰ লগত 2 চামুচ তুলসীৰ ৰসৰ লগত 2 চামুচ মৌজোল মিক্স দি ক্লিনজিং বনাই ল'ব। এটা ধুনীয়া সুন্দৰকৈ ক্লিনজিং বনাই ল'ব। ফাৰ্ষ্ট আপোনালোকে ভাল পানীৰে, চাফা পানীৰে স্কিনটো ক্লিন কৰি ল'ব। তাৰপিছত তুলসী পাতৰ লগত মিক্স কৰা মৌজোল, তুলসী পাতৰ লগত মৌজোল মিক্স কৰা যিটো ক্লিনজিং বনাই লৈছিলে সেইটো মুখখনত সুন্দৰকৈ লগাই ক্লিনজিং কৰিব। আৰু মৌজোলটো স্কিনৰ কাৰণে খুবেই ভাল। আৰু তথাপিতো মই কওঁ তুলসী পাতৰ লগত মানে ৰসৰ লগত মৌজোলখিনি মিক্স কৰাৰ কাৰণটো মানে ক্লিনজিংটো কৰিবলৈ আপোনালোকে মাছাজ কৰিব লাগিব 5 মিনিট। 5 মিনিট মাছাজ কৰিবলৈ হ'লে অলপ পিছল হ'ব লাগিব, মানে হাতখন চাৰ্কুলাৰ মোশ্যনত যেনেকৈ মাছাজ কৰিব তেতিয়া মানে স্কিনটো অলপ পিছল হ'ব লাগিব। সেইটো কাৰণে অকল তুলসী ৰসেৰে কৰিলে হয় ইমান সুন্দৰকৈ মাছাজ কৰিবলৈ নোৱাৰিলে হয়, অলপ অসুবিধা হ'ল হয়। সেইটো কাৰণে মৌজোল 2 চামুচ মিক্স দিয়াৰ কাৰণে
আপোনাৰ মাছাজটো সুন্দৰকৈ হৈ যাব আৰু স্কিনৰ কাৰণে খুবেই ভাল মৌজোল সেইটো কাৰণে আচলতে মিক্স দিয়া হ'ল মৌজোলটো 5 মিনিট মাছাজ কৰাৰ পিছত ক্লিন কৰি লোৱাৰ পিছত স্কিনটো ধুই পেলাব ধুই দিব ধুই দিয়াৰ পিছত চাব স্কিনটো কিমান গ্লো কৰিছে তাৰপিছত আপোনালোকে 2 চামুচ মৌজোলৰ লগত মই আচলতে এইটো মিক্স কৰিছোঁ এইটো মই মিক্স দিছোঁ কিন্তু মই তথাপিতো কওঁ যদি আপোনালোকে এইটো মানে এইটোত আচলতে মাৰ্ক পেক এক মিক্স আছে ইয়াত এইটো পাউডাৰ হয় VLCC কোম্পানী যদি আপোনালোকে এইটো নাপায়ো চন্দনৰ যিটো পাউডাৰ ঘৰত বহুতে মহিলাসকলে লগায় চন্দনৰ পাউডাৰৰ গুড়িটো মিক্স দিব পাৰে নহ'লে মুলতানী মাটি বা এনেকুৱা বহুতেতো ইউজ কৰেই বহুত মহিলাই কৰে ঘৰত ইউজ মুলতানী মাটি বা চন্দনৰ গুড়িটো দুইটা মিক্স দিব পাৰে আৰু মিক্স দি পেলাই সেইটো পেক হিচাপে লগাব পাৰে কিন্তু মই কৰিছোঁ এইটো সেই দুটাও কৰিব পাৰি কিন্তু মোৰ তাত নাই এতিয়া বৰ্তমান এইটো আছে এইটো VLCC হয় গতিকে এইটো মিক্স দি পেলাই পেকটো বনাই ল'ব পাৰে আৰু মুখত লগাব পাৰে আৰু যদি আপোনালোকৰ বিশেষ অসুবিধা এইবোৰ নাপায় তেনেহ'লে চন্দনটোতো বহুতে পায়েই আচলতে চন্দনৰ যিটো চন্দনটো পাউডাৰ কৰি সেইটো লগাই ল'ব আৰু যদি সেইবোৰ কৰিবলৈ অসুবিধা তেন্তে বেচন 2 চামুচ মিক্স দিলেও চলি যাব গতিকে সেইখিনি মুখত লগাই পেকৰ কাম কৰিব আৰু তাৰপিছত 5 মিনিট শুকোৱাৰ পিছত বা 10 মিনিটৰ পিছত শুকোৱাৰ পিছত স্কিনটো ধুই দিব তাৰপিছত দেখিব আপোনালোকে কিমানখিনি পাৰ্থক্য হৈছে আগতকৈ স্কিন কেয়াৰটো লোৱাৰ আগত যিটো স্কিন আছিলে বা স্কিন কেয়াৰটো লোৱাৰ পিছত স্কিনটো কেনেকুৱা হৈছে সকলোখিনি ধৰিব পাৰিব গতিকে আশা ৰাখিলোঁ সকলোৱে মোৰ ভিডিঅ'টি ভাল পাব বুলি আৰু এবাৰ ট্ৰাই কৰি চাব মহিলাসকলে এবাৰ ট্ৰাই কৰি চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব আৰু কিবা জনাব লগা থাকিলে কমেণ্টত জনাব আৰু পেজটো মোৰ ফ'ল' কৰিব নাপাহৰিব লাইক আৰু ফ'ল' কৰিব যদি আপোনালোকে লাইক ফ'ল' কৰিলে মোৰ ভিডিঅ'বোৰ অতি সহজে আপোনালোকে পাই থাকিব আজিলৈ মোৰ স্কিন কেয়াৰটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ